Hi friends, welcome my sweet home channel. এই মই মৰিগাঁৱত ঘৰত থাকিবলৈ আহি কিমান কাম কৰিব পাৰিলো চাওক এদিন মাত্ৰ থাকোতে কিমান কাম কৰিব পাৰো এতিয়া থাকিবই নোৱাৰো এয়া চাওক কিমান কাটিং লগালে এয়া নেক্সট প্লান্টৰ ইমানে পুলি হৈছিল কিছুমান বেছি হোৱাৰ কাৰণে মৰিবই লৈছিল সব সেপাৰেট কৰিলো এয়া বহুত কাটিং কৰি থৈ গৈছিল গোটেইখিনি লগালো এয়া নেক্সট প্লান্ট বেলেগ বেলেগ ভ্যাৰাইটি আছে কাৰণ মই লটো ফাইনেলৰ পাছতটো গুছি আহিম তেতিয়া নাচাইখন আকৌ ঠিক ঠাক কৰি ল'ব লাগিব যেনতেন বসাই বসাই ৰাখিছিলুহে বেলেগ মানে কাটিং সেটিং কৰা নাছিলো এতিয়া ভাবিছে নাই কৰো আকৌ নাচাইখনৰ বহুত ফুল কমি আছে ইয়া ফিলোডেন্ড্ৰনৰ ভ্যাৰাইটি দেখোন বেগিয়া ফিলোডেন্ড্ৰন সিংহনিয়াম এইখিনি বাছি আছে যেহেতু হাৰ্ডি প্লান্ট আছে এইখিনি এয়া সিংহনিয়াম বৰষুণ পাই ধুনিয়া হৈ আছিল বাৰিষাত বহুত ফুল মৰিলে জবা ফুলৰ বহুত কিতাপ পুলি মৰিলে বহুতখিনি ফুলে মৰিলে এতিয়া থাকিম যেতিয়া আৰু আহি গলে সব ঠিক কৰিম আকৌ এৰেলিয়া মিলকেছিয়া ইয়া পুলি বৰ্তমান আছে বহুতখিনি সেল কৰিব জোখৰ ৰিবন ক্ৰাছ ফিলোডেন্ড্ৰনৰ ভ্যাৰাইটি বিলাক আছে জানিবা গুটেখিনি মাঝে মাঝে আহিলে তাৰ মাজত সেল কৰিব পাৰো ইউফৰবিয়া বহুতখিনি মৰিলে বহুতে আহি ফোন কৰে নাপায় কিন্তু সবকে জনা যে মই মাৰ্চৰ লাষ্টৰ ফালৰ পৰা মই ৰেগুলাৰ থাকিম আৰু ভালে থাকো যদি কাৰণ লটো ফাইনেল হৈ গলে আৰু গুছি আহিম একেবাৰে তেতিয়া মই পাব এনিটাইম এক কেকটাছৰ ভ্যাৰাইটি কিনি আছে কিছুমান নতুনকৈ লগাইছো হেবিলাক মই হিফাই থৈছো ইয়াত আনা নাই কাৰণ ইয়াত থৈ গলে মইতো যামগৈ আজি থৈ গলে আকৌ মৰি যাব মই আকৌ আহিৰ পিছত কেইদিনমান পুৰণা হল আনি ইয়াত থম আকৌ yes friends মোৰ ভিডিওটো কেনেকুৱা লাগিছে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব দেই আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু বেলেগ বেলেগ ভ্যাৰাইটি বহুত আনিম আজিলৈ আহো দেই বাই বাই